নমস্কাৰ বন্ধুসকল, জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু তেওঁৰ পত্নী নেন্সি ফুকনৰ আছে এটা ভাল খবৰ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টিত এটি লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ডেইলি মই এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, যোৱাকালি নীল আকাশে এখন নতুন বিলাসী গাড়ী ল'লে আৰু এই সকলোবোৰ দৃশ্য নীল আকাশে নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে আমাক জানিবলৈ দিছে। প্ৰথমে আপোনালোকে এই দৃশ্যটো চাওক। গতিকে বন্ধুসকল, নীল আকাশ আৰু নেন্সি ফুকনক অশেষ শুভেচ্ছা জনালোঁ। লগতে নীল আকাশ আৰু নেন্সি ফুকনক যদি আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত এটি লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।